আপোনালোকক জনোৱা গৈছে এটা বৰ দুখৰ বতৰা মানে কি বিবাহৰ বতৰা। ছোৱালী চালোগৈ লখিমপুৰ ধেমাজি, খুব ভাল ছোৱালী, পঢ়া শুনাও আছে, টেটৰ মাষ্টৰনী, কিবা এটা গুৰুজন ভাল হ'বলা দেই। হাতত পৰিছে তিথি মহেশ্বৰ বাৰত। নিমন্ত্ৰণীয় আপোনালোকক জনাম, কিন্তু জনাইছোঁ। চিন্তা কৰিব দেই, এইটো ভগৱান সম্পূৰ্ণ সন্তুষ্ট হৈছে মোৰ প্ৰতি। কোনোবা এজন ভাল আছিলে হ'বলা। ভাদতে মোৰ 17-18 তিনিদিনীয়া কাৰ্যসূচী দিয়া হ'ব। আপোনালোকে তাত উপভোগ কৰিবলৈ মই নিমন্ত্ৰণীয় প্ৰমাণপত্ৰ জনাম, চিঠিপত্ৰ দিম আৰু মেছেজো দিম, পেপাৰপত্ৰও মই সকলো ফেচবুকত লাইনটো দিম। সকলোৱে খালি আহি সহায় সহযোগ যাতে কৰে। এই তামিলদা বিয়া বুলি বহুত ডাঙৰ পেণ্ডেলতে মাথা ঘূৰাইছে এতিয়া। কমেও মানে 6 লাখমান টকা টিঙেই লাগিব, সেইখিনি মাথা মাৰি আছোঁ। সকলো আহিব দেই, কোনেও বেয়া নাপাব। ছোৱালীবিলাকক বিশেষকৈ মাতিছোঁ, মই ছোৱালী বেছি ভাল পাওঁ, তেওঁলোককো মাতিছোঁ। আৰু মানে সকলোৱে সহায় সহযোগ কৰিলে মইতো ক'ব নোৱাৰিম, মই সেইদিনা গামোচা পিন্ধি থাকিব লাগিব আৰু মানে কি পঞ্জাৱী চাৰ্ট থাকিব। সকলোৱে নিজে কৰি নিজে খাব লাগিব, বুফে ছিষ্টেম কৰিছোঁ। আইটেমো 16বিধমান আইটেমেই আছে। এইবোৰ মই গৌৰৱ কৰা নাই, কথাটোৱে কৈছোঁ। কিন্তু আপোনালোকে এনেকুৱা এখন বিয়া আপোনালোকে উপভোগ কৰিবলৈ দেখি পাব, চাব কিমানটা টিঙৰ চালৰ ৰাভা, মানে যথেষ্টখিনি হ'ব। এতিয়া খুৰাহঁত যাব এদিন, গাঁৱৰ ভালেমানকেইজন যুৱকহঁতো যাব ছোৱালী গ'লে। ঠাণ্ডা দিনলৈ ৰৈ থাকিম বুলি আহিলোঁ। ঠাণ্ডা দিনলৈ ৰৈ থাকিলে আকৌ দিন মন্ত্ৰ মোৰ বয়স গৈ আছে তাৰমানে। কিমানটা চন মোৰ সোমালে দাঁত তুলি সেইবোৰ অকণমান ভাল হৈ থাকোঁতে পাৰোঁ। সেইকাৰণে মই কৈছোঁ, মাক বাপেকসকলে বৰ জোৰ কৰিছে। মই অৱশ্যে ভাল হোৱা বুলি কোৱা নাই, মই দৰা হৈ যাবলৈ মনো নাই, কিন্তু তেওঁলোকক মানে বৰ প্ৰেছাৰ দিছে। সেইটো কাৰণে মই আগবাঢ়িছোঁ। সকলো আহিব, তেনেকুৱা চাব, নীতি নিয়ম চাব। প্ৰবীণ তামুলী বহুত দিনীয়া মনৰ কল্পনা এটা বাস্তৱ হৈছে, সেই বাস্তৱ পূৰণ হ'ব দেই। কন্যাৰ নাম দীপৰেখা বহুত ভাল ছোৱালী। তাই কোনো বক্ৰ চক্ৰ বেয়া নাই, ৰাহু কেতু আৰু ৰবি আহিছে। ৰবি মানে একেদিনাই আহি গ'ল, মই বিচুতি খালোঁ। আৰু বিয়া মানে ভাদত পৰিলে, ভাদত পাতিব নাপায়, কুকুৰে পাতে। কিন্তু মই আকৌ ভগৱানক ভাল পাওঁ, গতিকে এইটো ভগৱানে মোক ভাদতে পেলাই দিছে। এনেকৈ আহিব, মই খুব নথৈ আশীৰ্বাদ দিম আৰু নথৈ ভাল পাম, সঁচাকৈ ভাল পাম যে আজি সম্মানী ৰাইজ মোৰ লগত আছে। মই তেতিয়া গম পাওঁ যিমানখিনি দিবা আছে সকলোকে মই আগতীয়াকৈ জনাইছোঁ কথাটো। আপোনালোকে নিজৰ চেনেলবোৰত নিজে টুকি পেলানি আপোনালোকেও সহায় সহযোগ কৰিব। মোৰতো বিয়া মাতিবলৈ সময় নহ'ব, সেইফালে যাম মই। সেইকাৰণে মই এই দিশটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু মোৰ বিয়াখনৰ কথাটো মগজত ভৰাই ল'ব দেই। নমস্কাৰ। ছোৱালীবিলাকক বিশেষকৈ মাতিছোঁ, তোমালোক আহিবা। কাপোৰ কানি চব ইয়াতে পাবা। মালাৰ হ'ব ভিতৰত।